নমস্কাৰ, মই বৃষ্টি মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মাছ ভাপত দিয়া। তাৰ কাৰণে সৰিয়হ অকণমান তিয়াই থৈছিলোঁ আৰু এয়া লৈছোঁ মাছ। এই ৰেচিপিটো বনাবলৈ আমাক প্ৰয়োজন হ'ব সৰিয়হ অকণমান তিয়াই থ'ব, তাৰপিছত মান ধনিয়া আৰু পিঁয়াজ আৰু জলকীয়া, আদা নহৰু। এতিয়া মিক্সিৰ জাৰ এটাত সৰিয়হ, আদা নহৰু, অকণমান পিঁয়াজ দি লৈছোঁ। এইখিনি পেষ্ট বনাই লওঁ। পেষ্ট বনাই হোৱাৰ পিছত মই লৈছোঁ এটা ডাঙৰ টিফিন। ইয়াত সানিবলৈ সুবিধা হ'ব সেইকাৰণে লৈছোঁ এইটো। এতিয়া ইয়াত দিছোঁ হালধি আৰু নিমখ, সোৱাদ অনুসৰি দিছোঁ এইটো। অকণমান জিৰাৰ গুড়ি দি তাত মাছখিনি দি লৈছোঁ। এয়া দিছোঁ কাটি থোৱা পিঁয়াজখিনি। এয়া কেঁচা ধনিয়া, এইটো দিলে গোন্ধটো বিৰাট ধুনীয়া হয় আৰু খাবলৈও বহুত সোৱাদ হয়। এতিয়া অকণমান মিঠাতেল দি গোটেইখিনি ভালদৰে সানি ল'ম। মই হাতেৰে সানিছোঁ, আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ সানি ল'ব। এয়া মিশ্ৰণখিনি বনাই হোৱাৰ পিছত টিফিন এটা লৈছোঁ আৰু তাত এনেকৈ মাছখিনি দি দিছোঁ। আৰু আপোনালোকে যদি জলকীয়া খায় জলকীয়াও দিব পাৰে, মই জাষ্ট এনেই এটা দিছোঁ গোন্ধটোৰ কাৰণে। আৰু এয়া দিছোঁ নেমু টেঙা। এতিয়া গেছত কেৰাহী এটা পাতি তাত পানী গৰম হ'বলৈ দিছোঁ। ইয়াতে মাছৰ টিফিনটো দি দিম। আপোনালোকে ইচ্ছা কৰিলে কুকাৰতো বনাব পাৰে, ভাতৰ লগত টিফিনটো দি তাতো বনাব পাৰে, কিন্তু মোৰ যিহেতু বাচনটো ডাঙৰ সেইকাৰণে মই এনেকৈ কেৰাহীতে বনাইছোঁ। আৰু 10-15 মিনিটমানৰ পিছত এইখিনি ৰেডি হৈ যাব।